কলাগুৰু তেওঁ পৰা আমাৰ এই কলা কৃষ্টিবিলাক আমাৰ শংকৰগুৰুজনা যেনেকুৱা আছিলে বিষ্ণুৰভা তাৰ পাছতে সেই কলাগুৰু আছিলে। গতিকে তেওঁ চবফালে আছিলে, তেওঁ কিন্তু বিপ্লৱী আছিলে, তেওঁ কমিউনিষ্ট মাইণ্ডেড আছিলে। এই সৰ্বসাধাৰণ মানুহৰ কাৰণে তেওঁ গোটেই জীৱনটো খাটিছিলে। তেওঁ পুলিচে বিচাৰি তেওঁৰ গীতবিলাক এনেকুৱা হেৰি থকা অৰ্থ থকা ৰামাদেৱৰ অকণমান গানৰ বিলতে হালিছে ফুলিছে বিলতে হালিছে দুনিয়া পদুমে ফুলিছে সেই ফুলে ফুলে কিলা উনিছে আনিছে হালিছে দুনিয়া পদুমে ফুলনি ফুলিছে ফুলে ফুলে পখিলা উৰিছে আনিছে বহুত অন্য গান আছে যিবিলাক তেওঁৰ গানবিলাক হ'ল বিপ্লৱী গান, কালজয়ী আৰু গীত তেখেতৰ গীতবিলাক। গতিকে তেখেতৰ অৰ্থকতা আৰু মৰ্মস্ফূৰ্তি আছিলে। আহিছিলে সেইগৰাকী সৰুগৰাকী, তেওঁ তেজপুৰত থাকে। তেওঁ এই বিষ্ণুৰাভাৰ সৃষ্টিৰাজি বহুত জীৱনী লৈ পিনি আমাৰ ঘৰত আহিছিলে আৰু আমাক তেনেকৈ কিতাপ দিছিলে। আমি এখন লৈছোঁ আত্মজীৱনী হেৰি বিষ্ণুৰাভাদেৱৰ। কেতিয়া আহিছিলে তেওঁ মানুহগৰাকী? অহা দিন হ'ল কিন্তু আমাৰ ঘৰলৈ এতিয়া ঢুকালে কিন্তু মানুহগৰাকী। আৰু বহুত কষ্টত মানে তেওঁ ঘৰখন চলাবলগীয়া হৈছিলে বুলি কৈছিলে। এখেত মানে ঢুকোৱাৰ পিছত আৰু